ৰূপায়ণ হয় প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক জল জীৱন মিছনে হওক আমি যোৱা বছৰটোত যথেষ্ট টকা পাবলৈ সক্ষম হৈছিলোঁ ফৰ স্পিডিয়াৰ ইমপ্লিমেণ্টেশ্যন তাৰ ফলত বাজেটৰ নেট সাইজ বৃদ্ধি হয় আমি এই বছৰো চেন্ট্ৰেলি সেক্টৰ স্কিমবিলাক দুৰন্ত গতিত আমি আগুৱাই লৈ যাব খুজিছোঁ ওমেন এম্পাৱাৰমেণ্ট আমাৰ এটা বিশেষ লক্ষ্য অৰুণোদয় আঁচনি এই বছৰতে আমি ২৭ লাখ মহিলালৈকে আগবঢ়াম আৰু ১৪০০ টকালৈকে অৰুণোদয় আঁচনি বৃদ্ধি পাব বেসিক্যালি এই অতিৰিক্ত ১৫০ টকা আমি তেওঁলোকে যাতে গেছৰ সিলিন্ডাৰ কিনোতে কিছু হলেও সকাহ পায় তাৰ বাবে আমি অতিৰিক্ত 150 rupees তেওঁলোকলৈ এই বছৰত আমি আগবঢ়াম আমি মাহটো ঠিক কৰা নাই কিন্তু অৰুণোদয় এই বছৰ ১৪০০ কোটি টকা হ'ব ১৪০০ টকা হ'ব মাহত আৰু ২৭ লাখ ফেমিলিক ই নেটত সুমুৱাই ল'ব ইতিমধ্যে সিলেকশন সমাপ্ত হৈছে এফিডেভিট সংগ্ৰহৰ প্ৰক্ৰিয়া চলি আছে মাইক্ৰো ফাইনেন্স লোনৰ ক্ষেত্ৰত আমি প্ৰায় ১২ লাখ মহিলাক ইতিমধ্যে উদগনি জনাব পাৰিছো এই বছৰ আমি নেক্সট ফেজত সোমাম যে বেংকক টকাখিনি দি আমি বাকি 10 লাখ মহিলাক এনওসি খন হাতত তুলি দিয়া যেটো ব্যৱস্থা সেই দিশত আমি সোমাব খুজিছো এই বছৰতো আমি সেই দিশতো যথেষ্টখিনি আগুৱাই যাম ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত এইবাৰ এটা আমি বিশেষ কাম কৰিব খুজিছো যেটো এটা আপোনালোকক মই নোট এটাও দি দিম যে অসমত আমি পলিগেমি বন্ধ কৰিব খুজিছো অৰ্থাৎ এজন পুৰুষে হি হিন্দু ধৰ্ম হওক মুছলমান ধৰ্ম হওক 4 গৰাকীকৈ মহিলাক যেটো বিয়া কৰাৰ এটা প্ৰৱণতা আছে তাক আমি বন্ধ কৰিব খুজিছো Assam government has decided to constitute a committee to scrutinize the provision of the Muslim Personnel Law Sharia Act 1937 along with Article 25 of the Constitution of India in relation to the directive principle of state policy for a uniform civil code. So we are not going towards UCC kan tar karone eta national consensus provision hobo central government will take the initiative but Ahomot ami as a part of that as a one component of UCC ami polygamy Ahomot bondho koribo khojisu the polygamy we want to declare unconstitutional and illegal through a state act tar karone ami eta committee bonailom ji committee সকলো লিগেল লুমিনাৰিজ ইসলামিক স্কলাৰ আদাৰ স্কলাৰ সকলৰ লগত আলোচনা কৰি আমাক ৰিকমেন্ডেশন দিব আৰু আমি খুব সোনকালে এই দিশত আমি আগবাঢ়িব খুজিছো বাট যেহেতু ইয়াত লিগেল কমপ্লিকেশন আছে সো উই আৰ মেকিং আৱাৰ ইন্টেনশন ক্লিয়াৰ টুডে বাট ৱে ফৰৱাৰ্ড উইল বি ডিসকাস থ্ৰু এ এক্সপাৰ্ট কমিটি হুইচ উইল কনস্টিটিউট আপনার